হাই গাইজ, নমস্কাৰ। মই প্ৰীতম। আজি বহু দিনৰ পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো। ইমান দিনে দিব পৰা নাছিলো, অলপ ব্যস্তত আছিলো। ব্যস্ত মানে জীৱন আৰু এনেকুৱাই ন, কৰ্ম কৰি 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 এইবোৰৰ কাৰণে সময়ে নহয়। তো ভাবিলো আজি ৰাতিপুৱাই পুৱাই এটা ভিডিঅ'কে বনাই দিওঁ, নে কি কোৱা গাইজ? বেকগ্ৰাউণ্ড চাওক না, পুৰা একদম হোৱাইট হোৱাইট, চব নিয়ৰ, চাৰিওফালে নিয়ৰ 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 নিয়ৰৰ এই ফুল গানটো আছে ন, গানটো মনত পৰি যায়। ধাননিখন চাওক না, কাটিবৰ সময়ে হ'ল। আৰু এইখিনিতে এটা কথা গাইছ, সোনকালে জাগি উঠাটো বোলে বহুত লাভদায়ক। লাগিলে সেয়া টোপনিৰ পৰাই হওক বা অহংকাৰৰ পৰাই হওক। টোপনিৰ পৰা সোনকালে উঠিলে শৰীৰ সুস্থ, আৰু অহংকাৰৰ পৰা সোনকালে উঠিলে জীৱন সুন্দৰ। আমাৰ আৰু অহংকাৰ কৰিব লগা কি আছে? একো নাই। শূন্য আমাৰ জীৱন, একোৱেই নাই অহংকাৰ কৰিবলগীয়া। অহংকাৰ কৰিনো কি হ'ব? কেইদিননো জীয়াই থাকিম, নে কি কওঁ? পথাৰৰ মাজত মই গাইছ, আৰু ইয়াতে মই ভিডিঅ' বনাওঁ। ইনষ্টাৰ যিমানবিলাক ৰিলচ আছে প্ৰায় বেছিভাগ ইয়াত। নাজানো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ কি হ'ব, মই নিজে নাজানো। চাই থাকক, গম পাব কি হৈ আছে। এতিয়া যাওঁ মই ঘৰত প্ৰথমতে, তাৰপিছত চাই থাকক ক'ত গৈ আছো। পৰিয়ালৰ লগত কাম কৰি আছো। এয়া আমাৰ ডাঙৰীয়া। যি জীৱন আমাৰ। কি জীৱন? দুখৰ জীৱন নেকি? কুত্তাৰ জীৱন। কুত্তাৰ জীৱনো ভাল আছে, তথাপিওতো ঘূৰি ঘূৰি কিবা এটা খাব পাইছে। এই জীৱন আমাৰ। মছলা মাৰ, মছলা আনি দে। সিহঁতৰতো আৰামে না, বহি বহি খালি হ'ব দে, নাংগে দে, নকৰো আমি এইবোৰ, কৰি আছো। 6টা শিয়াল মৰলে বোলে এটা জোগালি হয়, নহলে মই 6টা শিয়াল মৰাৰ পিছত মই জন্ম লৈছো নেকি জোগালি? 10টা শিয়াল মৰলে এটা মিস্ত্ৰী হয়। বুদ্ধিও ক'ব লাগে নেকি? বেছি বুদ্ধিও ক'ব লাগে। আৰু যখন 6টা মিস্ত্ৰী মরব তখন এটা ইঞ্জিনিয়ার হয়। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। শিয়াল মরবা লাগিল নহলে। শিয়াল যখন 6টা শিয়াল মরব তখন তুই জোগালি হবি। আচ্ছা দে। 10টা শিয়াল মরব তখন তুই মিস্ত্রি। 10টা শিয়াল মরিল গাইস, এটা মিস্ত্রি হল। योर क्वेश्चन? हरिद्वार से आए हैं। या यहाँ किस लिए आए हैं? कन्हैया मेरा छोटा भैया, मैं बलराम उसका बड़ा भैया। আগতে 6টা শিয়াল মৰি না জোগালি হৈছিল, এতিয়া 10টা শিয়াল মৰিলতো, এতিয়া মিস্ত্ৰী চান্স পাই গৈছি। এইখিনি কষ্ট কৰাৰ পিছত 400 টকা দিনত হাজিৰা পাওঁ। তাৰপিছত মানুহ বিলাকে কি সোধে, কি আৰু সুধব, তোৰ গাৰ্লফ্ৰেণ্ড আছে না নাই? নিজে খাব পইচা নাই আৰু গাৰ্লফ্ৰেণ্ডক খুৱাব লাগিব। ক'ত পাৰিবতে আমাৰ দ্বাৰা এইগিলা ইমানখিনি কৰিব পাবা নহয়, সেইকাৰণে এইগিলা বস্তুৰ পৰা দূৰত, নে কি কোৱা গাইছ? আচ্ছা, সেই কষ্ট কৰি 400 টকা কামাব ই। দুখীয়া ঘৰৰ গৰীব মানুহ, এনেকে আমাৰ কাম শেষ আজি। বিদায় ললো আমি নেকি? তাকো টাইলছ খুৱাবা কই আৰু আকৌ অহাকালি। আজি নকৰো আৰু, আজি শেষ বিদায় হয় না কথাটা? য়েছ। আজি অলপ ভালকে ঘূৰি আহিলো না। য়েছ, চাফা একদম। তাতে বাল আছে, কুত্তেও নাখাব মাংস, গা চা কাটি দিলি। আজি অলপ চিকচিকা হৈ আহিছো। আজিহে অলপ মানে চাফা হৈ ঘৰত ঘূৰি আহিছো, নহলে ইমান দিন একদম অৱস্থা নোহোৱা হৈ যায়। মাংস এনেকৈয়ে আমাৰ ভিডিঅ'টো শেষ খবৰ হ'ল এতিয়া নেকি? গধূলিও হ'ল গাইজ। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।